গাইজ, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত স্পেচিয়েল মানুহ এজন আহি আছে আৰু স্পেচিয়েল মানুহজনে যে আমাক ৰাতি খানাটো বনাই আছে। আৰু স্পেচিয়েল মানুহ আহিলে স্পেচিয়েলে খানা বনাব, সেইকাৰণে স্পেচিয়েল বনাই আছে। আৰু কি বনাই আছে আহক আপোনালোকক দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব দেই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই যায়, লাইক শ্বেয়াৰ আৰু কমেণ্টটো নিদিয়েই, আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আপোনালোকক কি বনাই আছে স্পেচিয়েল মানুহজনে দেখুৱাই আছে। লৈ যোৱা। ইয়াত দিছে এতিয়া ৰিফাইন কোনে দিছে দেখুৱাই দে কোন। আমাৰ ঘৰত আজি স্পেচিয়েল মানুহ আহিছে। স্পেচিয়েল মানুহে আমাক স্পেচিয়েল খানা খুৱায় প্ৰতিবেলিয়ে, যেতিয়াই আহে তেতিয়াই খুৱায়। এতিয়াও আমাক স্পেচিয়েল খানা খুৱাব। কি বনাইছে এইপিনে মাংস পাতি থৈছে, এইপিনে কুকাৰত ৰিফাইন দি থৈছে, এইপিনে চাউল তিয়াই থৈছে, এইপিনে জহা চাউল তিয়াই থৈছে, এইপিনে পিঁয়াজ, তাৰপিছত আৰু নহৰু আদা সেইবোৰ মছলা। ইয়াত কি দিবা এতিয়া এইজন স্পেচিয়েল মানুহজন। পিঁয়াজ নহৰু দিছে, হালধি, दिया है। अब क्या देगा? ये जीरा दिले, जीरा धनिया गुड़ी, जीरा धनिया गुड़ी, मीट मसला दिसे देই, मीट मसला। তাৰপিছত আৰু কি মছলা? চিকেন মছলা। আৰু এইটো দিছে চিকেন মছলা, মিট মছলা, চিকেন মছলা। শেষ হৈ গৈছে পেকেট, খতম হৈ গৈছে। গৰম মছলা এইটো আছে, এইটোতে দিছে গৰম মছলা। গৰম হ'বলৈ ছোৱালী গৈ পেলাই কাজু গৈ পেলাই খাই আছে। বাদ দিয়া কাজু দিবলৈ, বেটি দি খাই আছে। গৰম পানী লাগিব তোমাক? ঠাণ্ডা পানী দিব। এইখিনি ধুনীয়া ধুনীয়াকৈ লাহে লাহে ভাজি লৈছে। ধুনীয়াখিনি ৰঙা হ'ব দিব। কেলৈ মাতি আছা? অঁ, ইয়াত দি দিছে গাজৰ, ফ্ৰেঞ্চবিন, এইবোৰ মটৰ চটৰ কিবা কিবি কেঁচা চব্জি দি দিছে। এইখিনি লাহে লাহে ভাজি আছে। অঁ, ভণ্টি লৈ গ'ল কাজুখিনি খাবলৈ দিয়া। গেছৰ টেবুলখনকে মানুহজনী চাপৰ হৈছে নাই, হাতখন মেলি বিষাই গৈছে। অঁ, তোমাকে খাব দিছোঁ। নিমখ দাদাকো এটা দি দিয়া, তুমিও এটা খাই দিয়া। অঁ, তুমি খাই দিয়া চব। দিবলৈ কৈছোঁ চব খাই দিয়া। পেটত পেলাই দিলোঁ এতিয়া, কুকাৰত নেপেলা, পেটতে পেলাই দিলোঁ। লৰাই আছে ৰঙা হ'ব লাগিব। তাৰপিছত ইয়াত আৰু কি দিব? ইয়াত দিব কি কাৰণে কৰিছ উৎপত্তি কাম? চাউল দি দিছে। কি বনাইছে আমাৰ স্পেচিয়েল খানা। স্পেচিয়েল মানুহ আহিছে, আমাৰ স্পেচিয়েল খানা বনাই। কি বনাইছে খানাটোৰ নাম কি হ'ব? খিচিৰি হ'ব। আমাৰ খানাটোৰ নাম এইটো হ'ব খিচিৰি খানা।
এতিয়া কি দিবা ইয়াত এন মে দিয়েগা ঘিউ এই লাষ্টত দিলে ঘিউ ইয়াত এতিয়া পৰি যাব পানী দি পৰি গ'ল পানী ঘিউ খালী হৈ গৈছে ঘিউ বটলত পানী ভৰাই ঢালি দিছোঁ সেইটো নহয় কমি দিছোঁ ভাল নাই পানী খাই পানী আৰু অকণমান পানী দি দিয়া আৰু অলপ দি দিয়া স্মেল লাগে এতিয়া লাগি গ'ল ঢাকনি ভালকৈ লগোৱা চিটিটো নামাৰিব নহ'লে তুমি নোৱাৰা দিয়া তুমি নোৱাৰা মোৰ লগাই থাকে এইপিনে হৈ আছে আমাৰ ব্ৰইলাৰ মাংস জুইত পাতি হৈছে এইয়া এইপিনে আমাৰ ব্ৰইলাৰ মাংস এইপিনে হৈ আছে আজি মানে সেই খিচিৰি বনাইছে বুলি কৈছে যে খিচিৰিৰ লগতে ব্ৰইলাৰ খোৱা হ'ব আৰু এইটো কি বনাইছে বাৰু আপোনালোকে ক'বচোন বাৰু যদি জানে কমেণ্টত জনাব মানুহজনেনো কি বনাই খুৱাইছে ন